দুটা ইয়াতো নাই। অ বিশাল, ইহঁত দুটাও যে ক'ত গেল পুৱাই কিতাপ পঢ়বা লাগে। ওমা আমাক যে কিবা এটা দম বুলি কৈছিলি কতে নিদিয়ে তোমাক নিদিলে দেখোন দি না আগতে কিতাপ পঢ়লি তাৰপিছত দিম যা। পঢ়লি দিমতো কিয় নিদিম, দিম দে। মই যাম, তুমি দুটা কিতাপ ওলাও। উচুলাকে কিতাপ পঢ়লি যা মখন আনি যা। কিতাপ পঢ়ি আছা? দে এখন ভাল কৰি পঢ়। এই আনিছিলো তোমাৰ লাগে তোৰ ৰ মই একেবাৰে পিন্ধাই লওঁ। অহায়া বাবা শুন, এই দুডাল সদায় লগত ৰাখবি। মই থাকব পাৰো নাথাকব পাৰো, মই নাথাকিলেও এই দুডালতে মোৰ আশীৰ্বাদ আছে। সদায় মা সদায় ৰাখিম লগত। মা বাহিৰতে খেলিব যাম নেকি? নালগে দিনকাল বেয়া হৈছে, ঘৰতে খেলি থাক তুমি। মই যাওঁ।
কিবা খাইছে ক'তবা হৈছে সি কিয় ঘূৰি নাহে ভণ্টি আহিব আহিব সি য'তেই আছে ঠিকেই আছে ইমান চিন্তা নকৰিবা বাইদেউ মই তাক বহুত কষ্ট দিলোঁ মই তাক বহুত বেয়া কৰি গৈছিলোঁ সেইকাৰণে চাগে তাই ঘূৰি অহা নাই আলু বিহাৰী লাল বিহাৰী আজি আহি পাব না আহিব পাৰা বছ ইমান দেৰি হ'ল ৰজনী খাব নাপাই কিবা সেনেকা লাগি আছে অলপমান ধৈৰ্য ধৰ বছ 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 লালু বিহাৰী আহি আছে বছ ৰজনী নাপালো কি ৰজনী নাপালি সৰু কাম এটা ভাল কৰি কৰবা নোৱাৰা বছ দোকানতে নাই মই কি কৰিম না বোলে বছ শিখৰকে একেবাৰে লৈ আনাও মাক চুকুলাই মই কি শিখৰ খাং একে গুমত পিঠি ফালি দিম সৰি বব হেই তোমাৰ লগত থাকিলে হবা নহয় মই তাৰ ৰজনীক টেমাকে আনি লব লাগব লাল বিহাৰী দে খোলা ছাতাকে মাৰ বছ টেমাটোকে আনবা পাৰছো কি টেমাটো আনবা পাৰছা তুমি এটা কামৰে মানুহ নোহোৱা বছ বছ কোনবা আহি আছে বছ লুটুং দে আজি যা অ আইফা দিন তাক আজি লুটিম ইয়াৰ পৰা ঐ চলি ইফাকে আহ তাই মই ও তই আহ ও জবাল চা নাজানো কিবা ৰজনী আছে এই চাদা কি মুখৰ মান নাই নেকি মালেৰ কেলে কি কৰিবি এই আদৰ বসুং আছে বস তোমাৰ নামটো কচোন খুৰী তুমি বিকিক দেখিছিলা নেকি বিকি কোন বিকি মইতো কোনো বিকিক চিনি নাপাওঁ বিকি মোৰ বিকি বিকি মোৰ জীৱন যাক মই জন্ম দিছোঁ খুৰী বিকিৰ কিবা ফটো আছে নেকি নাই দেখা নাই ভাল কৰি চোৱাচোন মইনা দেখিব পাৰা খুৰী বেয়া নাপাব মই দেখা নাই itu ewe papu maksud lai বস কি করব বস এতিয়া মাটি লোন মিলাই দে ওকে বস সরিয়া ধর ধর উঠাইয়া
চাচোন নাই দেখা তই কি বুঢ়ী একবাৰ ক'লে বুজি নাপা নেকি তুমি কি মানুহে মানুহ হৈ মানুহৰ দুখ বুজি নাপা বস বস আজি ঘৰ যাব লাগিব বস তই কিয় ঘৰত যাব লাগে ইয়াৰ কাম কাই চাব নহয় মানে ভাইটিৰ ফোন আহিছিল মাৰ বোলে বৰ অসুখ যাব লাগিব বস হয় নেকি লালাইটো 50,000 টকা দি দিব মাৰ ভাল চিকিৎসা ভালকে কৰবি হ'ব বস তাৰপিছত মাৰ ওচৰতে থাকিবি যেদিন ভাল নহওক লাগে তাৰপিছত আহিব নালাগে যে তই আৰু ভাল নহওক লাগে ঐ লালা এক দি দিবি হ'ব বছ দে তই যা হ'ব বস 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 ঠিকাদাৰ লগ কৰা কথা আছিল যে বল বল একেবাৰে কৰি আহো কামটো ঐ বল বছ বছ কেম্পৰ দুখন আয়া নাই কেম্পৰ দুখন কিয় নাই ভালকে চাইছেতো চাইছো বছ ঠিকাদাৰ পলাল চাগে আজি বল বল বেলেগ দিন আহিম বস বস গাড়ীখন কিয় উঠা নাহি নালাগে বল মা যাব ইমান মা পানী কোন বিকি মা নামাতিবি মোক মা বুলি মোৰ চকুৰ পৰা আঁতৰ হ। আজিৰ পৰা আৰু তোৰ মুখ নেদেখাবি বিকি চিকেল ঘূৰি নাহিল মই তোমাৰ কথা বুজি পাওঁ মা মই সৰুতে এইখিনি টাইমতে মোৰ মা দেউতা গুচি গৈছে আৰু মই তোমাক মা বুলি মাতিব পাৰিম নে নাই পাৰবি বাবা এতিয়া তই সদায় লগত ৰাখবি হ'ব মা চ' আমাৰ ঘৰত যাম মা মা পানী যি বুজা দিছে বাবা মই কিজান বিকিক নেদেখা কৰিয়ে মৰিম মা তুমি কিয় এনেকৈ কোৱা মই আছো নহয় ইমান দিন নিবিচিলো বিকিৰ একো আটা বাটাই নাপালো নহ'লে তাই এই পৃথিৱীতে নাই মই তাক একবাৰৰ বাবে চাব বিচাৰো অ বাবা মা বস বস কি হৈছে বস একো নাই কিবাটো হৈছে বস মাৰ মনত পৰি গ'ল এই সিদিনৰ পৰা মাক আজিও দেখা নাই আৰু কি মাক চাব বহুত মন গৈছে তেনেহ'লে বছ ইমান দিনে মাৰ্চত কিয় যোৱা নাই কেনেকে যাওঁ মায়ে মোৰ মুখেই চাব নিবিচাৰে আরে মৃদুল ভাই কিবা হৈছে নাকি কিবা মন মাৰি বহি আছে যে নাই অ ভাই মোৰ মাৰ অসুখ ডাক্তৰে কৈছে 50,000 টকা লাগব ইমান কম সময়ৰ ভিতৰত মই কিনকে যোগাৰ কৰোঁ মই একেবাৰে নিৰুপায় এটা কাম নকৰা কিয় ভাই কি কাম তই নহ'লে বিল্লাৰ তাতে যা না বাবা না বিল্লাৰ কথা শুনিলেই ভয় লাগে তাত যোৱা জমৰ ঘৰত যোৱা একেই কথা আরে ভাই বিল্লা ইমানো বেয়া মানুহ নহয় যা তাক কথাটো ভালকে বুজাই কবি নিশ্চয় সেয়া কৰিব তাকেতো একবাৰ যাই চাম ন কত বলছা বিল্লাক লগ কৰিব লগা আছিল বস বস আপোনাক কোনোবাই লগ ধৰিব আহিছে পঠাই দে হ'ব বস ৰ নাম কি তোৰ মৃদুল দাস এই শুনি লিখিল হ'ব ভাই এই দাদা ভাই ভাই মোক এটা সৰু হেল্প লাগিছিল এইবিলাক একো হেল্প নকৰে নহয় ভাই মোৰ মাৰ অসুখ
ডাক্তৰে কৈছে 50 টকা লাগিব মই এমাহৰ ভিতৰত উলিয়াই দিম ভাই আৰু কি দি দিবি হ'ব বছ সৰি বছ সৰি আৰু 2 দিন সময় দে এ বিল্লাই কোনো চৰি বুজি নাপায় ওকে ইয়াৰ শাস্তি কি হ'ব বছৰ মুণ্ডা চিঙি দি আয়ত ইডাল ক'ত পালি ইডালটো মোৰ ভাইটি বিশালৰ মালা মই তোমাৰ কথা বুজি পাওঁ মা মই সৰুতে এইখিনি টাইমতে মোৰ মা দেউতা গুচি গৈছিলে আৰু মই তোমাক মা বুলি নকৰিম না পাৰবি বাবা এডাল তই সদায় লগত ৰাখবি হ'ব মা 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 মোৰ মা ক'ত আছে প্লিজ প্লিজ মোৰ মাৰ ওচৰলৈ লৈ যা প্লিজ মা অ মা চাচোন কাই আহিছে আহিছে বাবা মা বিকি বিকি তই ক'ত আছিলি ইমান দিনে তোক মই ইমান বিচাৰিলো তই মোৰ কথা এবাৰো ভাবি নাচালি মা মোৰ ভুল হৈ গ'ল মা মোক ক্ষমা কৰি দিবি মা মই এতিয়াৰ পৰা সদায় লগত থাকিম মা মই এনেহেন ভুল কেতিয়ানো নকৰোঁ আৰু মা সদায় লগত থাকিম Hey guys, this is the bad admin of Pagalekia. আপোনালোকে চাগে গম পাইছে এতিয়া অসমৰ পৰিস্থিতিটো কেনেকুৱা হৈছে যে ভূতৰ ওপৰত দানৱ পৰা দি কৰোনা মহামাৰীৰ ওপৰত আমাৰ বানপানীয়ে যেনেকৈ তাণ্ডৱ চলাই আছে তাৰ কাৰণে আমি পাগলহেকিয়া পলাশ আদি আৰু আমাৰ সহযোগত আছে জেপিছ লাইফ NS এণ্টাৰটেইনমেণ্ট আৰু আছাম স্কোৱাড গেমিং আমি সকলোৱে লগ হৈ কিনে এটা বান সাহায্য শিবিৰ মানে অনলাইন বান সাহায্য শিবিৰৰ আয়োজন কৰিছোঁ গতিকে আপোনালোকে আমাৰ লগত যোগ দিব পাৰে স্ক্ৰীনত নাম্বাৰটো দিয়া হৈছে আপোনালোকে তাতে আমাৰ লগত সহযোগ কৰিব পাৰে ধন্যবাদ জয় অসম